জন্মৰ পৰাই যাক ওচৰত পাওঁ, দেখিলেই যাক দুখবোৰ পাহৰি যাওঁ। সময়ৰ সোঁতত বৈ যোৱা জীৱনৰ নাও, ল'ৰালিৰ দিনবোৰ আহা আকৌ সোঁৱৰাও। মনত আছেনে মাৰ হাতত ধৰি দিয়া সেই প্ৰথম খোজটিৰ কথা? কিমান যে আশাৰ আৰম্ভণি হৈছিল সেই খোজটি। উজুতি খাই পৰোঁতেই মুখৰ পৰা ওলোৱা প্ৰথম শব্দটোৱে আছিল মা। কাৰণ মা মাথো এক সম্বন্ধ নহয়, মা এক সাহস। স্কুলত যাবলৈ ওলাওঁতে মাৰ হাতেৰে খোৱা ভাতকেইটাৰ সোৱাদ যেন অমৃততকৈ কোনো গুণেই কম নাছিল। কপালত দিয়া মাৰ সেই মৰমৰ চুমাটোত গাটো যেন আকৌ প্ৰাণ পাই উঠিছিল। স্কুলত ৰিজাল্টৰ সময়ত ওলোৱা মাৰ্কশ্বিটত নম্বৰ কেইটাতকৈ মাৰ হাঁহিটোৰ মূল্য যেন যথেষ্ট বেছি আছিল। কিন্তু ডাঙৰ হলেই আমি মাৰ সেই হাঁহিটোৰ মূল্য কিয় পাহৰি যাওঁ? কিয় মাৰ সেই হাঁহিটো বজাই ৰাখিবলৈ আমি কোনো চেষ্টাই নকৰোঁ? দুপৰীয়া খেলিবলৈ যাবলৈ ওলাওঁতে পিঠিত পৰা এচাৰিৰ কোব আজিও সতেজ হৈয়েই আছে। বেমাৰৰ সময়ত আমাৰ জুৰুলা দেহাত মাৰ হাতেৰে কৰা সেই মধুৰ স্পৰ্শ আজিও সতেজ হৈয়েই আছে। বহুবাৰ মাক খং কৰিছোঁ, সৰু সৰু কথাত অভিমান কৰিছোঁ। কিন্তু জীৱনৰ প্ৰতিটো ঘাত প্ৰতিঘাতত মাক সদায় ওচৰতেই পাইছোঁ। সেয়েহে হয়তো আজি বুজি উঠিছোঁ যে মা মাথো এক সম্বন্ধ নহয়, মা এক সাহস। মা